এটা স্পেচিয়েল গিফ্ট দিব কৈছে যতীন বৰাই জুবিন গাৰ্গক 30 বছৰীয়া তেওঁলোকৰ বন্ধুত্বৰ সম্পৰ্কটোক আৰু মজবুত কৰাৰ বাবে বহু কি আছে আপোনালোকে চাওক জয় জুবিন দা অনলাইন চেক করলে বহুদিনীয়া প্ৰতিচ্ছবি কিছুমান পুৰণা পুৰণা ধুনীয়া ফটো আমাৰ স্মৃতি সৈতে জড়িত আৰু থেংক ইউ মিমিক ধন্যবাদ জনাইছোঁ আৰু যতীনক ধন্যবাদ জনাইছোঁ ইটছ বিউটিফুল মই ঘৰত ভালকৈ ৰাখি থৈ দিম ষ্টুডিঅ'ত কিবা ক'লো জুবিন গাৰ্গে মিউজিক প্ৰডিউচ কৰিছে চিনেমাখনত মিউজিক প্ৰডিউচ কৰাৰ ক্ষেত্ৰত এটকাও পইচা লোৱা নাই আৰু নোলোৱাকৈ সম্পূৰ্ণ চিনেমাখনত যদিও ধুনীয়া মিউজিক কৰিছে যদিও চিনেমাখনত মই গান লিখিছোঁ বেলেগ কথা ময়ো এটকাও নোলোৱাকৈ এংকৰিং কৰিছোঁ চকী এখন দিব পাৰিলেহেঁতেন কিন্তু যি নহওক বিশেষকৈ যতীন দাক কওঁ যতীন দা প্ৰথমবাৰৰ বাবে জুবিন দাক কেতিয়া লগ পাইছিলে আপুনি মই 90 মই হেঙুল থিয়েটাৰত আছিলোঁ চ' যোৰহাটত লগ পাইছিলোঁ বহুত সম্পৰ্ক সেই সম্পৰ্ক আমাৰ এনেদৰে চলি আছে আৰু মোৰ ভাল লাগে কিয় হিয়া দিয়া নিয়াৰ পিছত মই ভাইমনে মোক এটা চৰিত্ৰ দিলে আৰু সেই গানবিলাক যেতিয়া পপুলাৰ হ'ল জুবিনৰ ফাৰ্ষ্ট মিউজিক ডাইৰেকশ্যনত প্ৰথম আৰু মোৰ অভিনয় কমাৰ্চিয়েল ছবিৰ ক্ষেত্ৰত প্ৰথম আৰু মই ভাবোঁ মোৰ টাৰ্ণিং পইণ্টত জুবিনৰ অৰিহণা যথেষ্ট আছে অ'কে মানে ঠিক একে সময়তে জুবিন দাই কেৰিয়াৰ আৰম্ভ কৰিছে প্ৰথমতে জুবিন দাই যতীন দাক দেখিছিলে নে চিনি পাইছিলে নহয় মই আগতে তাক লগ পোৱা নাই আমি সেই যোৰহাটত তাতে থিয়েটাৰতে লগ পাইছোঁ তেতিয়া তাৰ নামটো শুনিছোঁ চিৰিয়েল কৰে ভাল এক্টৰ হিচাপে খুব অলপ নাম হোৱা হৈছে আৰু তেতিয়া চবেই জানে চ' সেইধৰণে চিনাকি তাৰপিছত চিনাকিটো বেলেগ হৈ থাকিলে আমাৰ প্ৰায় সঘনে লগ পোৱা হ'লোঁ নগাঁও গ'লেও তাৰ ঘৰত থাকোঁ ৰাতি 3টা বজাত গৈ জগাই দিওঁ কেতিয়াবা মই চ' তাৰ ভনীয়েকে বায়েকে ভাত বনাই খুৱাই মাক আছিল তেতিয়া চ' সেইবিলাক বহুত স্মৃতি আছে আমাৰ একেলগে নগাঁৱৰ বহুত উৎপাত বহুত অত্যাচাৰ কৰিছোঁ ঘৰত মিছা কৰিলেতো কিডাল হ'ব হয় নহয় তাৰপিছত চিনেমা থ্ৰুৱেদি আৰু বহুত চিনেমা একেলগে কৰিলোঁ মিউজিক মই কৰিছোঁ এক্টিং কৰিছোঁ এবাৰ মোৰ চিনেমাটো এক্টিং কৰিলে এইটো অসমত চ' ইটছ এ প্ৰচেছ ইটছ এ জাৰ্ণি একেলগে সমান্তৰালভাৱে আমি নিজৰ কাম কৰি গৈ আছোঁ এতিয়ালৈকে কৰি আছোঁ 30 বছৰীয়া বন্ধুত্বৰে এই জুতিটোৱে অসমীয়া ছবি অসমীয়া সংগীত তথা অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত বহুত কিবা কিবি দিছে তাৰ বাবে প্লিজ এবাৰটো হয় চাগে চ' যতীন দাক কয় ভাইমন দাৰ চিনেমাত আমাৰ মানে সম্পৰ্কটো বেছি ডাঙৰ হ'ল যেতিয়া একেলগে 11মান চিনেমা কৰিলোঁ ভাইমন দাৰ ডাইৰেকশ্যন মোৰ মিউজিক এক্টিং কৰে চ' সেইধৰণে সেই ভাইমন দাৰ থ্ৰুৱেদি আৰু ৰিলেশ্যনটো আৰু পাক্কা হ'ল আমাৰ বেক টু বেক গোটেইখন চিনেমা হিয়া দিয়া নিয়াৰ পাছত বেক টু বেক গোটেইখন চিনেমাতে আপুনি মিউজিক কৰিছিলে আৰু প্ৰায় প্ৰতিখন চিনেমাতে যতীন দা আছিলেই চ' সেইধৰণে জুবিন গাৰ্গৰ গীতৰ যিখিনি কণ্ঠ সেইখিনি লিপছ মিলাই সদায় স্ক্ৰীণত যতীন বৰাই তেনেকুৱা ধৰণৰ এটা চিনাকি বা তেনেকুৱা ধৰণৰ এটা নাম হৈ পৰিছিলে যিখিনি আই কিল হিম ছাৰ যতীন দাৰ কেই নম্বৰ চিনেমা আছিল আই কিল হিম ছাৰ ছবি হিচাপে দ্বিতীয় ছবি আছিল কিন্তু সেইখন ছবিকে বহু সময়তে আছিলে সেইখিনি সময়ত আমি সৰু আছিলোঁ বেছিকৈ মনত ৰখা গৈছিলে যে সেইখনৰ পৰাই আৰম্ভণি নেকি এখন পৰা আৰম্ভণি নেকি আচলতে সেইখনৰ লগত মিলাই পেলাই মই সুধিব খুজিছোঁ প্ৰথমতে আপুনি কাৰোবাক কিল কৰিছিলে মানে আই কিল হিম ছাৰ বুলি কৈছিলে আৰু এতিয়াও ৰত্নাকৰ হ'ব কৈছে কিয় একেটা কাম কৰি থাকিবলৈ মানুহৰ প্ৰমোশ্যন হয় ধৰি লওক মোৰো প্ৰমোশ্যন হৈছে বেয়া মানুহৰ পৰা ভাল মানুহলৈ এইটো এটা সংলাপ আছে ৰত্নাকৰ সংলাপৰে মই ইনচাৰ্জ হৈছে আপুনি বিশেষকৈ যতীন দাক কওঁ যে জুবিন দাৰ প্ৰায় প্ৰতিটো গীতে আপোনাৰ ভাল লগা বুলি আপুনি ক'বই তথাপিও অন স্ক্ৰীণ আপুনি এক্টিং কৰি থকাৰ সময়ত জুবিন দাই মিউজিক কৰা কোনটো গীতে বেছিকৈ আপোনাক আজিও চুই থাকে মোৰ হিয়া দিয়া নিয়াৰ গানকেইটা যেতিয়া আহে আৰু সেই গানটো নহ'লে পৰিচয় হিয়াৰে এই গানটো মোক ভাল লাগে চ' জুবিন দাই যতীন দাক
আপোনাৰ যিখন প্ৰথম চিনেমা আছিলে তুমি মোৰ মাথো মোৰ, সেইখনত কাষ্ট কৰিছিলে নে কাষ্ট কৰিবলৈ বাধ্য হৈছিলে? কাজ কৰিছিলোঁ আৰু কেৰেক্টাৰটো অলপ বেলেগ আছিলে। Exactly. সেই সময়ত সি কৰি থকা ধৰণৰ কেৰেক্টাৰ নহয়, ফাৰ্ষ্ট নিগেটিভ টাইপ অলপ কেৰেক্টাৰ কৰিছিল। হাফ নিগেটিভ হাফ পজিটিভ ইটছ লাইক দ্যাট। চ' সি প্ৰথমতে অকণমান হেৰি কৰিছিলে, অপ্ৰস্তুত হৈছিলে, মানে কৰোঁ নে নকৰোঁ, কৰ ইটছ এ নাইচ কেৰেক্টাৰ। আৰু তাত আপুনি কোনোবা এটা চিনত মোৰ মনত আছে, ৰাজেশ দাৰ বেছি ভালকৈ মনত থাকিব, কোনোবা এটা চিনত জুবিন দাই কিবা কিক এটা মাৰিছিলে নেকি? এনেকুৱা ধৰণৰ কিক এটা আঙুলিত দুখ পাইছিলে, বহুত কান্দিলে পিছে। মাৰপিটৰ ছিকুৱেঞ্চত ভয় লাগে। আৰু এটা ছিকুৱেঞ্চ আছে, জুবিনে মোক কেনেকৈ বান্ধি থৈ দিয়ে, জুবিনক কেনেকৈ বান্ধি থৈ দিয়ে, মই সংলাপ কৰোঁ, ৰাজেশ আছে মোৰ লগত, সংলাপ কৈ এইটো 16ত যিটো ফিল্মৰ কথা আছে, ডাইলগখিনি কৈ 3 মিনিটমান হ'ব এনেকৈ, ডাইলগখিনি ৰাউণ্ড ট্ৰেক বহাইছে, কৈ সেই ডাইলগটো কৈছোঁ, সি হাহাকৈ হাঁহি দিছে মোৰ ফালে চাই। সেইটোত মই সেইটো আকৌ ৰিটেক কৰিবলগীয়া হৈছে। আৰু মাৰপিট চিন থাকিলে ৰাজেশো আছে, মোতকৈ হাইটটো বেছি আমাৰ নীৰেণ শৰ্মা, 6 ফিট কিমান, নীৰেণে মই যাওঁ, নীৰেণে কিক এটা জুবিনৰ পৰা খাইছে, তাৰপিছত মই নেক্সট মোৰটো আছিল, এনেকুৱা এটা দিছে মোৰ 2 দিনলৈকে হাতৰ বিষ। এনেকুৱা এটা দিছ লাগি যায় এক্সিডেণ্টত। অ'কে। আৰু বিশেষকৈ জুবিন দাই ইমান দীঘলীয়াকৈ পোৱা, বিশেষকৈ চিনেমাৰ কেৰিয়াৰত হওক বা মিউজিকেল কেৰিয়াৰত হওক, কি এনে এটা কথা আছে যিটো কথা আপুনি কেতিয়াও ক'ব খোজা নাছিল যতীন বৰা, আজি ক'ব পাৰে? কিমান প্ৰশ্ন, মই কথাটো ধেৰ থাকে, তেনেকুৱা কথা নাই। আৰু আমি একেলগে কাম কৰাটো এনজয় কৰোঁ আচলতে, প্ৰথম কথা সদায় কৰোঁ। এবাৰ ৰত্নাকৰ আৰু তাৰ লাক ভাল মই বহুত কম সময়ত কৰি দিছোঁ, সেইটো আচলতে হি শ্বুড বি থেংকফুল টু মি, যে 1 মাহৰ ভিতৰত গোটেইকেইটা গান কৰি দিছোঁ। সাধাৰণতে মই নকৰোঁ বা কৰিবলৈ সময় নাপাওঁ বা মিলাব নোৱাৰোঁ, সদায় দিগদাৰ হয়। আজিও আহোঁতে দেৰিকৈ আহি পাইছোঁ, কথাও তেনেকুৱা। ত' কিন্তু 1 মাহৰ ভিতৰত কৰিলোঁ। আৰু কি কাৰণে নাজানো, ভেৰি স্পণ্টেনিয়াছলি ওলালে গোটেইখিনি গান, নিজে নিজে ওলাই গৈ আছে, মই কৰি গৈ আছোঁ। সমীৰে লিখিছে, ৰাহুলে লিখিছে, এটা মই নিজে লিখিছোঁ। আৰু নতুন বহুতে গাইছে মোৰ লগত, গায়ত্ৰীয়ে গাইছে, বৰ ধুনীয়া ছিংগাৰ আমাৰ নতুন প্ৰজন্মৰ ভিতৰত, গায়ত্ৰীক মাতি আনিছে, এটা ধুনীয়া গান গাইছে। শতাব্দী গাইছে, আমাৰ যশুৱাই মোৰ কাৰণে কেতিয়াও গান গোৱা নাছিলে, যদিও যশুৱাক বেছিভাগে ইংলিছ ৱেষ্টাৰ্ণ মিউজিকৰ কাৰণে জানে, বেছিভাগে যিসকলে জানে যশুৱাক। এইবাৰ এইটো গান মই ৱেষ্টাৰ্ণ গানেই দিছোঁ, খালি অসমীয়া, আৰু মেইন টাইটেল ট্ৰেকটো যশুৱাই গাইছে। আৰু ইণ্টাৰেষ্টিংলি মই কিছুমান লগ পাই যাওঁ, আৰু এজনী ছোৱালী লগ পালোঁ, ছয়ানিকা বুলি, তাই নলবাৰীৰ, তাই আহিছে চাগে ইয়াত আজি, তাই আকৌ ৰেপ গায়। চ' মই অকণমান আচৰিত হৈছিলোঁ প্ৰথম, মই বোলো নলবাৰী ছোৱালী ৰেপ গায়, এইটো কেনেকুৱা ধৰণৰ কথা, এইটো শুনা নাই মই আজিলৈকে। ওজাপালি লোকগীত গালে বেলেগ কথা আছিলে, লোকগীত গালে বেলেগ আছে, ৰেপ সংগীত। তাৰপিছত মই ষ্টুডিঅ'লৈ মাতি আনিলোঁ তাইক, মই ৰত্নাকৰ ট্ৰেকটোৰ ওপৰতে তাইক ক'লোঁ, তই যি মন যায় গাচোন, চেক ইউ। তাৰপিছত তাই নন ষ্টপ গাইছে 5 মিনিটমান, আৰু মোৰ খুব ভাল লাগিলে। আৰু ইংলিছ নহয়, তাই স্পেনিছো গায়, এতিয়া বোধকৰো তাই ফ্ৰেঞ্চ শিকি আছে মোক কোৱা মতে। চ' তাই এজনী উঠি অহা খুব ভাল প্ৰমিনেণ্ট ছিংগাৰ। আৰু ৰেপ বস্তুটো আমাৰ ইয়াত ইমান পপুলাৰ নহয় যদিও, ইটছ এ ডেফিনেট ষ্টাইল, একেবাৰে বেলেগ ধৰণৰ জনৰ এটা। চ' তাইক পায়ো মই সুখী যথেষ্ট। আৰু যশুৱা আৰু তাইক মিলি যিটো গান হৈছে ৰত্নাকৰ, যিটো টাইটেল চং, মই ভাবোঁ সেইটো এটা বেলেগ ধৰণৰ এটা স্তম্ভ হিচাপে থাকি যাব অসমীয়া মিউজিকত। থেংক ইউ। চ' একজেক্টলি মই তাৰপিছত যতীন দা আচলতে যাওঁ, একেলগতে আপোনাক সুধি দিব খুজিছোঁ, খুব চিৰিয়াছ কথা আচলতে এইটো, যিহেতু আপুনি আপোনাৰ কেৰিয়াৰ যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে অনামিকাত আপুনি নিজে গান লিখিছিলে, খুব ভাল লিৰিচিষ্ট আপুনি নিজেই, তাতে আপুনি আপোনাৰ পিতৃৰ গানো ইউজ কৰিছে, তাৰোপৰি আপুনি বিশেষকৈ কেশৱ মহন্তৰ দৰে ইমান বিদগ্ধ এজন পণ্ডিত সুলভ এজন গীতিকাৰৰ গীতো আপুনি কৰিছে, তাৰোপৰি হেমন্ত দত্ত ছাৰৰ গীতো আপুনি সুৰ কৰিছে, বিভিন্নজন অসমৰ খুব হেমন্ত দত্ত ছাৰ হিৰেণ ভট্টদেৱৰ ইমান ধুনীয়া ধুনীয়া গান আপুনি কৰিছে। ত' এনেকুৱা ধৰণৰ যিকেইজন অমূল্য সম্পদ অসমৰ লিৰিচিষ্ট হিচাপে, তেওঁলোকৰ গান কৰাৰ পাছত শেহতীয়াভাৱে যোৱা 8 বছৰত অসমৰ ব্ৰিলিয়াণ্ট সমীৰৰ সৈতে কাম কৰি, আৰু একেবাৰে ব্ৰিলিয়াণ্ট ৰাহুলৰ সৈতে কাম কৰাৰ যিটো সুযোগ পালে, সেইটো পাই আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? এই কালিদাস আৰু হেৰিৰ লগত থকা নিচিনা লাগিছে, আৰু এফালে কালিদাস, এফালে আৰু এজন কি নাম আছিলে, আৰু শুদ্ৰক।
চ' আমাৰ দুটাৰ আটাইতকৈ এতিয়া বিৰাট চিন্তনীয় হৈ পৰিছে একেটা গান মইতো মাধৱদেৱ এতিয়া সেইটো ইণ্টাৰেষ্টিং কাহিনী এটা আছে মই কৈ দিছোঁ আজি কিছুমানে বহুতে চাগে টিভিত দেখিছিলে মাজতে এজন মানুহে প্ৰেছ মিট দিছিলে তেওঁ নিজকে শংকৰদেৱ বুলি কয় আৰু শংকৰদেৱে যিখিনি ভুল কৰিছিলে তেওঁ বোলে এতিয়া সংশোধন কৰিব সেইখিনি চ' তেওঁ আহি চব মানুহ এনেকুৱা বনবিলাক মোৰ ওচৰলৈকে আহে কি কাৰণ নাজানো নিজৰ নিচিনা বুলি ভাবে নেকি আৰু খাৰ ঘুলি আহি ওলালেহি তাৰপিছত মোক আহি ক'লে যে আপুনিতো মাধৱদেৱ আপুনি গমেই নাপায় মই কৈছোঁ না বহুত দিন হ'ল নহয় পাহৰি গৈছোঁ মই আপোনাক চিনি পাইছোঁ প্ৰভু তেওঁ শংকৰদেৱ মই মাধৱদেৱ বহুত দেৰি কথা বতৰা হ'ল তেওঁ 4বাৰমান আহিলে মোৰ ঘৰলৈ তাৰপিছত সিদিনা আহি কৈছে মই নেক্সট ৰামকৃষ্ণ পৰমহংস হৈ জন্ম লৈছিলোঁ আপুনি বিবেকানন্দ হৈ জন্ম হৈছিল হ'ল ঠিক আছে সেইটোও মানি ল'লোঁ অ'কে আৰু তেওঁ কয় যে গোটেই পৃথিৱীখন মোৰ দাস মই শংকৰদেৱ আৰু আপুনি মোৰ প্ৰিয়তম দাস বোলো হ'ব প্ৰভু অ'কে চব অ'কে তাৰপিছত পৰহি ওলালেহি আহি ৰাতি আহি এইবাৰ অলপ পিছলৈ গৈছে তেওঁ মোক ক'লে যে মই মহাভাৰতৰ কুন্তীপুত্ৰ অৰ্জুন আৰু আপুনি আছিলে সঞ্জয় বোলে আচ্ছা টিভিটো মই সঞ্জয়টো টিভিৰ নিচিনা আছিলে ন তেওঁ ৰিলে কৰি থাকে গোটেই যুদ্ধখন বোলে হ'ব সেইটোও মানিলোঁ তাৰপিছত এতিয়া তেওঁ মানে সমাজৰ বেয়া মানুহবিলাক চব কাটিব বিচাৰিছে মাৰিব বিচাৰিছে সেইকাৰণে মোৰ ওচৰলৈ আহিছে মই হেল্প কৰিব লাগে বুজাই বুজাই পঠাই দিলোঁ আৰু এতিয়া তাৰপিছত কালি আছিলে নে ঘটনাত ন কালি পৰহি ৰাতিপুৱা আছিলে বোলে কালি মই শুই আছিলোঁ দিনত 12টা বজাত তেখেত আহিল শংকৰদেৱ আহি মোৰ মানে জিৰণি ঘৰ এটা আছে তাত মই চকীখন আছে ওলোমা তাতে বহু মানুহবোৰ আহিলে কথা ক'লোঁ তাতে বৰ এখন চামুৰাই তৰোৱাল এখন আছে চামুৰাই তৰোৱালখন তেওঁ মনে মনে উলিয়াই ল'লে বহুত ধাৰ এখন সেইখন লৈ ৰাস্তাত ঘূৰি ফুৰিছে খাই বুলি এতিয়া মানুহ কাটে লাষ্টত কি হ'ল এতিয়া মোৰ লগত থাকে হিতেশ যিজনে মোৰ মেইন গাড়ী চলায় সি গৈ ধৰি বহুত পিটিলে শংকৰদেৱক তাৰপিছত হিতেশে পিতা দেখি ওচৰৰ মানুহ চানুহবোৰ ওলাই আহিল দোকানী চোকানী চবেই মৰম কৰিলে একেলগে এতিয়া হস্পিটেলত আছে নেকি নাজানো আৰু কিন্তু শংকৰদেৱৰ মানে আৰু নাহিলে ভাল পাম আৰু নহ'লে ডাইৰেক্ট তেজপুৰত পঠাব লাগিব গতিকে মোৰ এক্সপিৰিয়েঞ্চবিলাক তেনেকুৱা আৰু ডেইলি লাইফৰ বহু ঐতিহাসিক প্ৰতিপত্তিশালী চৰিত্ৰসকলৰ মাজত জুবিন গাৰ্গ আহি পৰিছেহি যিখিনি সকলোবিলাকে খুব ধুনীয়াকৈ থাকক বাৰু যিখিনি মই এবাৰ লাষ্ট যতীনদাক এটা কৰিব খুজিছোঁ যিহেতু মিউজিকেলি আপুনি বহুত বেছিকৈ শ্বাৰ্প বুলি এইটো কাৰণে মই কৈছোঁ যে আপোনাক মিউজিকেও আজি যতীন বৰা হোৱাৰ ক্ষেত্ৰত বহুত বেছিকৈ অৰিহণা আগবঢ়াইছে আৰু সেইটো ক্ষেত্ৰত আপুনি বহুত সময়তে জুবিন গাৰ্গক বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰে সেইটো কথা মই জানো কিন্তু আপোনাৰ শেহতীয়া যিখন চিনেমা আছে অধিনায়কত মিউজিক আপুনি নিজে প্ৰত্যেকটো শুনিছে সেয়াও জুবিন গাৰ্গৰ আৰু এইবাৰ ৰত্নাকৰতো মিউজিক জুবিন গাৰ্গৰ সেইটো আপুনি দ্বিতীয়বাৰলৈ জুবিন গাৰ্গলৈ আগবঢ়াই দিয়া আৰু ইয়াত কি বেলেগ পোৱা এই দুটা অভিজ্ঞতাৰ বিষয়ে আপোনাক কওক নাই মই হিয়া দিয়া নিয়া নায়ক কন্যাদান বিধাতা আৰু মিউজিক সদায় চেঞ্জ হৈ আছে গোটেই এটা চেঞ্জ হয় মিউজিকৰ আৰু মই অধিনায়কৰ সময়ত যিটো মিউজিকৰ টেষ্ট আছিল এতিয়া ডেফিনেটলি চেঞ্জ হৈছে আৰু মই জুবিন গাৰ্গে এটা কথাই মোক কোৱা মনত আছে জুবিনে সিদিনা ষ্টুডিঅ'ত কৈছে যিটো মুনিন জুবিন যতীন আমি 3টা নাম আছিলোঁ আজি ভাইবান্ধা য'তে আছে তোৰ পৰা আমাক আশীৰ্বাদ দি আছে জুবিন গাৰ্গে কৈছে এই ছবিখন কিন্তু ভাল হ'ব লাগিব সেইটো প্ৰথম কথা আৰু সংগীতৰ ক্ষেত্ৰত মই ভাবোঁ অধিনায়কৰ এটা বেলেগ টেষ্ট আছিল আৰু ৰত্নাকৰৰ এটা বেলেগ টেষ্ট আৰু মই ভাবোঁ সাংঘাতিক ধৰণে ভাল কাম কৰিছে জুবিনে আৰু মই এই সুযোগতে মই ধন্যবাদ দিছোঁ আৰু ৰত্নাকৰ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মই ভাবোঁ মিউজিকে যথেষ্ট সহায় কৰিব এইটো মোৰ অনুভৱ বেছি দীঘলীয়া নকৰোঁ এইখিনি কথাই আপোনালোকৰ পৰা সুধি আপোনালোকৰ পৰা জানি আপোনালোক দুয়োগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰিবলৈ মই এইখিনিতে মঞ্চলৈ মাতিব খুজিছোঁ দুয়োগৰাকী বিশিষ্ট সংগীত শিল্পী প্ৰথমে আমাৰ অতিকে শ্ৰদ্ধাৰ শান্তা উজিৰ বাইদেউ আৰু মালবিকা বৰা বাইদেউ
কিন্তু দুয়োগৰাকীকে সম্বৰ্ধনা জ্ঞাপন কৰিব খুজিছোঁ প্ৰথমে মই যতীন দাকো অনুৰোধ কৰোঁ এইখিনিতে শান্তাবুৰ পৰা চুটিকৈ দুটামান কথা শুনি লওঁ কাৰণ শান্তাবুৰ মই আহি পোৱাৰ লগে লগে প্ৰায় কৈ থাকে এনেকুৱা অনুষ্ঠানবিলাক মোক কিন্তু ক'বলৈ নিদিয়ে আকৌ দেই ভাল পাই বেয়া লাগে আৰু সেইটো একদম মানে লাজত পেলাই শেষ কৰি আজি বাৰু তোক চাবি চাহটা ওলাব খুজি এতিয়া ক'ব নোৱাৰো নহয় একো নাপায় একো নাই ক'লেই হ'ল নাকান্দিলেই হ'ল মই লৈ নাযাওঁ দি বহাগ আহি আছে নৱনৱ বহাগে আহে না আজি ভাল লাগিছে এইটো কাৰণে মালবিকা বৰা আহিছে একেলগে যতীন জুবিন সমীৰো আছে আমি হিয়া দিয়া নাত একেলগে যেনেকৈ কৈ আছে মুনিন্দাৰ কথা ভাই বন্দাৰ কথা আজি মিছ কৰি বাপজি আজি আহিব ভূপেন মুচিৰ আজি আহিব শ্লিপ ডিস্ক কাৰণে আহিব নোৱাৰিলে কিয়নো হিয়া দিয়া নাত আমি সকলো জড়িত আছিলোঁ ভাই বন্দাৰ চিনেমা আমাৰ ষ্টুডিঅ'ত হৈছিলে জুবিনৰ মিউজিক আছিলে মই গাইছোঁ তাই গাইছে যতীনে কেনেকুৱা ভালকৈ আজি সেই মুহূৰ্তবোৰ মনত পৰি গৈছে আৰু ইমান সুন্দৰ সংগীত হৈছিলে সেইখিনি নহয় গানকেইটাও বহুত ধুনীয়া হৈছিলে মিঠা মিঠা নহ'লে পৰিচয় মোৰটো বেছি ভাল হৈছে তোতকৈ মোৰটো বেছি ভাল হৈছিলে সেইখন চিনেমাত আপুনি চান্স পাইছিলে যে জুবিন দাৰ গান গাবলৈ সেইটো কাৰণে আজি চান্স পাইছিলোঁ কি চান্স পাইছিলোঁ ইমান ধুনীয়া সি মোৰ লগত বহুত প্ৰথম সি যেতিয়া ইণ্ডাষ্ট্ৰীত আহিছে সি মোৰ লগত গাইছে চিনেমা তাকে সেইটো কাৰণে শান্তাবুৱে আমি বিৰাট মৰমত কৰি দিয়া এটা গান আজি গোৱা নেকি আৰু যিখিনি এতিয়া গাব বুলি কৈছে যিখিনি বহুত বহুত ধন্যবাদ এণ্ড আৰু মই আৰু এটা কথা ক'ব খোজোঁ ৰত্নাকৰ চিনেমাখন যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অসমৰ চুকে কোণে সকলো ৰাইজে যাতে আদৰি লয় আৰু খুব ভাল চিনেমা হ'ব বুলিতো মোৰ আশা আছে বিশ্বাস আছে আৰু সকলোৱে যাতে আদৰি লয় এইটো প্ৰাৰ্থনা কৰিছোঁ বহুত ধন্যবাদ মালবিকা বাইদেউ আৰু এটা সম্বন্ধ যতীন মোৰ জোঁৱাই হয় আকৌ দেই ইমান ভাল লাগে প্ৰাউড ফিল কৰোঁ দেই আৰু এজনী মোৰ ভণ্টি হয় মোৰ খুৰাৰ ছোৱালী আজি খুৰীও আহিছে লগ পাই ভাল লাগিলে এইবিলাক বহুত সৰু সৰু এটা ফিল মোৰ বহুত কি বুজাব নোৱাৰোঁ পাই কথা ক'ব নোৱাৰোঁ যে নাই কনা হৈ গ'ল মই ইয়াৰ নেক্সট বাৰৰ পৰা মিটিং থাকিলে মানে লিখি দিম ঘৰলৈ গৈ প্ৰথমে মই অধিনায়ক ছবিখনক অভিনন্দন জনাইছোঁ আজি আৰু খুব ভাল লাগিছে এইখিনি সন্মান দিছে আমাক আৰু এইখন ছবি খুব ভাল হ'ব এইটো সকলোৱে নিশ্চয় গম পাইছে কাৰণ যতীনৰ অভিনয় নিশিতা আৰু বৰষা আছে জুবিনৰ সংগীত গোটেইখিনি মিলি খুব সুন্দৰ এখন ছবি হ'ব বুলি মই আশা কৰিছোঁ আৰু ছবিখন অসমৰ ৰাইজে আঁকোৱালি লওক আৰু এটা কথা শান্তাই কৈ গৈছে খুব ভাল লাগিছে যে জুবিনৰ প্ৰথমখন ছবি হিয়া দিয়া নিয়া যিখন ছবিৰ সংগীত আজিও মানুহে মই এতিয়া তাতে দুটি গান গাইছিলোঁ শান্তাই গাইছে জুবিনে গাইছে সঁচাকৈ ইমান জনপ্ৰিয় সেইবোৰ গীত আজিও মঞ্চত উঠিলেই সেইখিনি গীত গাব লগা হয় আৰু সেইখিনি আমাক ভাইমন্দাই সুযোগকণ দিছিলে জুবিনৰ প্ৰথম ছবিত গীত গালোঁ সঁচাকৈ আজি আমাৰ এটা টীম আকৌ যেন সেই পুৰণা টীমটো আমি ইয়াতে উপস্থিত হৈছোঁ সঁচাকৈ খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু কি ক'ম মই মিনি
মিমি আৰু যতীন তেওঁলোকক ধন্যবাদ জনাইছোঁ আজি মতাৰ কাৰণে আৰু মোৰ অন্তৰৰ আশীৰ্বাদ আছে যাতে ছবিখন মই এতিয়া টিজাৰটো দেখি যিখিনি গম পালোঁ ছবিখন কমাৰ্চিয়েল ছবি হিচাপে খুব উচ্চমানৰ হ'ব লাগে মই যিখিনি ভাবিছোঁ আৰু আজিৰ পৰাই মই মাউথ পাব্লিচিটি আৰম্ভ কৰিম মোৰ ফেমিলিৰ মানুহক ক'ম ছবিখন নিশ্চয় ভাল হ'ব চাব লাগে মই নাজানো কেনেকুৱা হৈছে তথাপিতো সেইখিনি ক'ম বুলি মই কৈছোঁ আৰু আপোনালোকক মানে বহুত ধন্যবাদ মালবিকা বাইদেউ আৰু এইখিনি সময়তে মই কৈ দিওঁ যে মিউজিক বিশেষকৈ ৰত্নাকৰ যিখন চিনেমাখনত 5টা গীত সন্নিৱিষ্ট কৰা হৈছে 5টা গীত আছে গীতসমূহৰ মিউজিক এৰেঞ্জমেণ্ট কৰিছে জুবিন গাৰ্গ আৰু অনুপম কোঁৱৰে গোটেই গীতসমূহ মিক্স কৰিছে ৰেডিভিড ষ্টুডিঅ'ত অনুপম কোঁৱৰ আৰু পিংকু দাসে আৰু এই চিনেমাখনৰ 5টা গীত লিখিছে জুবিন গাৰ্গে এটা গীত লিখিছে আৰু দুটা গীত বৰ্তমান সময়ত আটাইতকৈ বেছিকৈ গান লিখি থকা যি দুটা মানুহ আছে চ' শশাংক সমীৰ আৰু ৰাহুল গৌতম শৰ্মা আমি দুয়োগৰাকী এখন বেলেগ এণ্ট্ৰি এটা দিওঁ তেতিয়া বেছি ভাল লাগিব নহ'লে পাত্তাই নিদিয়ে কোনো আহা ৰাহুল চ' ৰাহুল মই আৰু জুবিন দাই আমি 5টা গীত ভাল পৰে বুলি এটা শিক্ষক খুব ধুনীয়া গীত লিখিছে আৰু এই চিনেমাখনত গীত গাইছে জুবিন গাৰ্গ গায়ত্ৰী হাজৰিকা শতাব্দী নমনিতা শৰ্মা বৰা যশোৱা হৰ্ষিতা ভট্টাচাৰ্য আৰু চয়নিকা মই আটাইকেইগৰাকীয়ে মঞ্চলৈ মাতিছোঁ মিউজিক টিমটো অঁ হৰ্ষিতা আছে শিশু শিল্পী চ' আটাই মিউজিক টিমটোত উপস্থিত থাকোঁতেই আমি আজি যিটো দুটা কথাৰ বাবে একেলগ হৈছিলোঁ বহুত দিনৰ পাছত আকৌ হৰ্ষিতাই অকণমানি চাইনিকাই ৰেপ কৰিছে আমাৰ গোটেই এটা গীতত ৰত্নাকৰ যিটো টাইটেল ট্ৰেক যশোৱাই গাইছে শতাব্দীয়ে গাইছে গায়ত্ৰী হাজৰিকাই গাইছে তো এইটো ছিংগিং টিমটো নমনিতা শৰ্মা বৰাই গাইছে ছিংগিং টিমটো চ' মিউজিক ডিৰেক্টৰ জুবিন গাৰ্গ প্ৰডিউচাৰ কাম এক্টৰ কাম বহু কিবাকিবি ৰত্নাকৰ যতীন বৰা আৰু আমি দুগৰাকীয়ে মাজে মাজে লিখি থাকিবলৈ পাওঁ চ' ৰাহুল আৰু মই সমীৰ এই মিউজিক টিমটোৱে একেলগে মিলি পেলাই আপোনালোকৰ সন্মুখত এই সময়তে ৰিলিজ কৰিব খুজিছোঁ ৰত্নাকৰৰ মিউজিক এলবাম
থেংক ইউ সকলোকে বহুত বহুত ধন্যবাদ ইয়াৰ পাছতো আৰু এটা পোষ্টাৰ ৰিলিজ আছে কিন্তু মিউজিকটোৰ যিহেতু গোটেই গুৰুৰ দায়িত্বটো লৈ সম্পূৰ্ণৰূপে ৰত্নাকৰৰ মিউজিক আকৌ এবাৰ ধুনীয়াকৈ কৰিছে জুবিন গাৰ্গে মই আকৌ এবাৰ জুবিন গাৰ্গলৈ মাইক্ৰফোনটো দি ল'ব খুজিছোঁ গতিকে গানকেইটা আজি আচলতে আমাৰ দুটা গানৰ কাম অকণ বাকী আছে এতিয়ালৈকে কিন্তু তিনিটা গান কমপ্লিটলি ৰেডি কৰিছোঁ আৰু ধনী ৰেকৰ্ডছ তেওঁলোকে ৰিলিজ কৰিব ডিজিটেল মিডিয়াত আজিকালিতো চব ডিজিটেল মিডিয়াতে আৰু গতিকে সকলোৱে শুনিব ডাউনলোড কৰিব আইটিউনছৰ পৰা আৰম্ভ কৰি প্ৰায় 80টামান প্লেটফৰ্মত ৰত্নাকৰৰ গান শুনিবলৈ পাব আৰু পাইৰেচি এগেইনষ্টত সদায় লাগি আছোঁ সদায় লাগি থাকিম চ' সকলোৱে অৰিজিনেল গান ডাউনলোড কৰিব শুনিব আৰু সহায় কৰিব গোটেই প্ৰডাকশ্যনটোক তাকে কামনা কৰিছোঁ বাকীকেইটা গান ধুনীয়া ধুনীয়া গান আছে গোটেইকেইটা শুনিবলৈ পাব যথেষ্ট গাব চাগে আজি আই থিংক লাইভ মই এটা গাম বুলি ভাবিছোঁ যদিও নতুন গান কাৰণ গাবলৈ সাহস কৰিবলৈ দিগদাৰ হয় ৰিলিজৰ লগে লগে তথাপি গায়ত্ৰী আছে আমি ট্ৰাই কৰিম এটা গান গাবৰ কাৰণে আৰু পুনৰ মৰম জনাইছোঁ অহাৰ কাৰণে ধন্যবাদ আৰু অসমীয়া চিনেমা চাব আৰু ইয়াৰ পিছত ৰত্নাকৰ পিছতে মোৰ চিনেমা আহিব কাঞ্চনজংঘা তাৰ কাৰণে ৰেডি হৈ থাকক চ' ষ্টেপ বাই ষ্টেপ কৰি যাম কামবিলাক পুনৰ সময়ত আগবাঢ়ি দিছোঁ মই থেংক ইউ বহুত বহুত ধন্যবাদ চ' বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই জুবিন দাক আকৌ মাতিম অঞ্চললৈ আকৌ এবাৰ আহিব যিসকল ইয়াৰ পাছত একেবাৰে ছুটি বেছি একো নেকি ইয়াৰ পিছতে পোষ্টাৰ ৰিলিজ কৰিবলগীয়া পোষ্টাৰ আছে কিন্তু পোষ্টাৰটো ৰিলিজ কৰাৰ আগতে আমাৰ অকণমানি এগৰাকী শিল্পী ইয়াত অভিনয় কৰিছে আশ্ৰমিকা চ' আশ্ৰমিকাই আৰু দীপ ৰহাংগে যিহেতু মিউজিক লঞ্চ হৈ গ'ল এই বিশেষ চিনেমাখনৰ এটি বিশেষ গীত সেই গীতটো পাৰফৰ্ম কৰিব খুজিছে আৰু সেইটোৰ পৰিচালনা কৰিছে অসমৰ অন্যতম